ফ্ৰেণ্ডছ ওয়েলকাম বেক টু মাই চেনেল বি নেচাৰেল ভিউৱেল। আজি আকৌ ফ্ৰেছ ভিডিঅ'লৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো একদম পৃথক ব্যতিক্ৰম, একদম বেলেগ ধৰণৰ ভিডিঅ'। আজিৰ ভিডিঅ'টোত বেলেগ একো আপোনালোকে দেখা নাপায়। আজি আমি আলহী খাব নাযাওঁ, মানে এজন মোৰ টিকলা ছাবস্ক্ৰাইবাৰ আছে, আমাৰ ইয়াৰে হয়। বহুত দিনৰ পৰা মানে মোক মেছেজ কৰি আছে যে আমাৰ ঘৰত এবাৰ, আমাৰ ঘৰত এবাৰ, আমাৰ ঘৰত এবাৰ। মোৰ যোৱাকালি অহা কথা আছিলে, কিন্তু যোৱাকালি আমি নগ'লো। মানে যোৱাকালি ৰবিবাৰ আছিলে আৰু একদম টিকা ফটা ৰ'দ আছিলে আৰু মই পাহৰিও আছিলোঁ। তাৰপিছত আজি আকৌ এই টিকলাটোৱে ফোন কৰিলে, তাৰপিছত আজি আকৌ মাতিছে। এতিয়া মই যাব ওলোৱাৰ লগে লগে তোমালোক ক'ত যোৱা ভণ্টিহঁত? এই লিপষ্টিক লগাই ক'ত যোৱা? বেলেগৰ ঘৰত চাহ খাব। কি কব? সঁচাটো সঁচা না ভাই, আলহী খোৱা। অ মা যাবি নেকি? মা তই যাবি নেকি? যাবি নেকি? ঐ নাযাং ঐ। এইটো গাইছ হৈছে কালু ভাইৰ ভাগিনীয়ে, কালু ভাইৰ ভাগিনীয়ে গাইছ এইটো। এইটো ৰাইজৰ ভাগিন। অ আমি কি খবৰ? আমাৰ মাৰ খবৰ হলা নাই? ফেণ্টা খাই থাকিবি সদায়, ঠাণ্ডা মাহ খাবি, ফেণ্টাষ্টিকে হ'ব। পেট অলছি গম পাইছে না? আমাৰ মা গাইছ আগতে বহুত ক্ষীণমিন আছিল, এতিয়া মজাত আৰামত পুৰা বহি বহি খাই 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 ঢোল পেট অলছি। ইফালে ডায়েবেটিছ হ'ব এতিয়া। আমাৰ মামীৰো পেট অলছি ন? মামী কিমান পেট অলছি? এইয়া চব এইগিলা মানুহ আজাদীত এতিয়া চৰকাৰে ফ্ৰীত চাউল দি আছে, খাই খাই চবৰে পেট ওলাই গৈছে। পেট এনে নোলায়, পেট এনে নোলায়, পেট আজাদীৰ চিন। আজাদীত থাকলে মানুহ পেট ওলায়। তো গাইজ এতিয়া পটাপট আমি গাড়ীখন ওলাওঁ, তাৰপিছত আমি যাওঁ আৰু গাড়ীখন দোকানতে আছে। আজি দোকান একদম খোলাই নাই। আজি একচুৱেলি গুৱাহাটীত গৈছিলোঁ এবাৰ, নতুনকৈ চেণ্ডেলৰ দোকান দিছে ইয়াতে বৌৱে। ইয়াতে চেণ্ডেলো আজিকালি ল'ব পাৰে ইয়াৰ পৰা, মোৰ দোকানৰ পৰা। এতিয়া মই স্কুটিখন ওলাওঁ পটাপট। আমি প্ৰথম যাই আছোঁ কাৰণে চকলেট এটাও লৈ লওঁ, নহ'লে সৰু বাচ্ছাটো হৈ যাব। ঠিক আছে। তো ফাইনেলি আমাৰ গোটেই পালটো আহি ৰেডি, চকলেট ৰেডি, গাড়ী ৰেডি, হেলমেট ৰেডি, মানুহ ৰেডি, পেট ৰেডি, মুখ ৰেডি, আৰু এটা এডিচনেল ৰেডি। হা ক'ত যাৱ তই? আলহী খাব যাওঁ। অ মাইনে পোৱা নাই তোক? তই গমেই নাপাৱ? তই ষ্টাইল কৰি কি হৈছ? অ এনেই আহিছ ন? তুমিতো এনেই ধুনীয়া। অ বলা বলা বলা। এনে আমি হেলমেটটো পিন্ধি আহিব লাগে, কিন্তু আজি মই হেলমেট পিন্ধি অহা নাছিলোঁ, কাৰণ লোকেলতে হেলমেটটো তলত আছিল। কিন্তু আগত থানাখন পাই যিটো মোচন দেখা পালোঁ, ৰখাই পেলাই আকৌ হেলমেট পিন্ধি ল'ব লগা হ'ল। আৰু এয়া আমাৰ এতিয়া গৈ আছোঁ, আৰু অকণমান দূৰ গ'লে আমি পাই যাম। মানে আমাৰ ঘৰৰ ওচৰতে হয় ল'ৰাটোৰ ঘৰ, টিকলাটোৰ ঘৰ। এতিয়া মই আজিলৈকে কিন্তু লগ পোৱা নাই কেতিয়াও, কমেণ্ট কৰি থাকে, মাজে মাজে হোৱাটছএপত মেছেজো কৰে। এতিয়া আমি গৈহে লগ পাইহে আপোনালোককো দেখাম, আপোনালোকেও চাব আৰু ময়ো লগ পাম আজি প্ৰথমবাৰৰ বাবে। বলক। তো গাইজ এতিয়া আমি এই নামঘৰটো পালোঁ। এইটো নামঘৰ নে কি? এইটো নামঘৰ নহয় ন, মানুহৰ ঘৰ। এতিয়া নামঘৰ এটাৰ ওচৰত পাই পেলাই টাৰ্ণিংটোত ফোন কৰিব দিছিলে। এতিয়া মই নামঘৰো চিনি নাপাওঁ। নামঘৰ ক'ত আছে বাবু? আগত আগত আছে ন? গাঁও 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 গাঁও। তো গাইজ ফাইনেলি আমি আহি পালোঁ, আৰু আমি আহি লগ পালোঁ দুজন বন্ধু। ইফালে আহা, নামটো কেইটা কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী ঋতুপৰ্ণা শইকীয়া। তোমাৰ নাম কৈ দিয়া। শ্ৰী তন্ময় শইকীয়া। এই ল'ৰাটো কিমান ক্লাছত পঢ়ে গাইজ কমেণ্ট কৰি জনাওক। মই আপোনালোকক একদম লাষ্টত ক'ম কিমান ক্লাছত পঢ়ে। তুমি কিমান ক্লাছত পঢ়া? ক্লাছ 6ত পঢ়া। তো ইহঁতে প্ৰায় কেইদিন, আজি 3 দিনমানৰ পৰা মেছেজ কৰি থাকে, আহিব 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 আহিব। এই গাঁওখন যোনখনত আমি এতিয়া আছোঁ, কাজলি, মোৰ ঘৰৰ পৰা একদম ওচৰতে হয়। ইয়াতে আমি বহুত শ্বুটিঙৰ কামো কৰিছোঁ। এইখিনিতে ঘৰ এটাত শ্বুটিং কৰিছিলোঁ, মনত আছে ন? তাতে আমি শ্বুটিঙো কৰিছোঁ, কিন্তু এই ঘৰটো মানে ইয়াতে অহা নাছিলোঁ। তুমি নম্বৰটো ক'ত পালা মোৰ? তো গাইজ মোৰ দোকানৰ বাহিৰত মোৰ ফোন নাম্বাৰটো লগোৱা আছে। তো সি তিনিআলি যাওঁতে তাৰ পৰা ফোন নাম্বাৰটো লৈ পেলাই সেনেকৈ কণ্টেক্ট কৰিছে। খুব বেছি ভাল লাগিল আজি লগ পাই পেলাই। এতিয়া ইউটিউব ভিডিঅ' বনোৱা ন তুমিও? হা চেনেল আছে? তো ইউটিউব চেনেল লিংক কেইটা তলত দি দিম, আপোনালোকে চাব। তোমাৰো আছে? বাহ। আজিকালি গাইজ কিন্তু চবেই ইউটিউবত চেনেল বা ইউটিউবত ব্লগ চবেই বনায়, এইটো বাৰু ভাল কথাও, আৰু কমিউনিকেশ্যন স্কিলটো বাঢ়ে, চবৰে কথা কোৱাৰ হেৰিটো বাঢ়ে, কিন্তু লগতে পঢ়া শুনাটো মেইন দেই। তেতিয়া তোমাৰ আৰু কেইবছৰ মেট্ৰিক কেইবছৰ আছে আৰু পোৱালৈকে? হা পাহৰিলা? 8, 9, 10 দুবছৰ আছে আৰু। পঢ়িছা নাই? তুমি ক'ত থাকা? ঘৰটো ক'ত তোমাৰ? ওচৰতে। তোমাৰতো বহুত দিন আছে, তথাপি ভালকে পঢ়া ন? দিয়া গাইজ, এই মুখকেইখন মন কৰক। উদ্দেশ্য সফল হ'ল। এতিয়া আহিছিল এইটো কাৰণে গোটেইকেইটা, গোটেইখন প্লেট খালী গাইজ। কেনেকুৱা অনুভৱ? লাজটো অলপো নাই সিহঁতৰ। ভাল লাগিছে খাই? দিয়া পঢ়া শুনা ভালকে কৰা, খেলা আছে নালাগে বহুত। ব্লগ শ্লগ বনোৱা ন? সেইটো লাগিব পঢ়া শুনা। এতিয়া জেগা দেখাব দেই গাইজ। আমাক এতিয়া ইহঁতৰ ওচৰৰ জেগা দেখাব ল'ম। আমাৰ এইকেইটাকো নিম। কেমেৰামেন ইফালে মাইনা আছে, আইমণি বা আলহী, আৰু এখেতক আপোনালোকে চিনি পাইছে। ব'লা অকণমান ফুৰি আহোঁ, তামোল এখন খাই লওঁ তাৰ আগে আগে। অসমীয়া ঘৰত গাইজ তামোলখন মেইন। তো
তো গাইজ আমি এতিয়া যিখিনি জেগাত আছো কাজলি এইখিনি জেগা খুব একদম ইতিহাস প্ৰসিদ্ধ জেগা ইয়াতে লাচিত বৰফুকনৰ সেই বৰফুকৰ গুলিও পাইছিলে আপোনালোকৰ মোৰ এটা ভিডিঅ' আছে আপোনালোকে চাগে দেখিছে আৰু এনেকুৱা জেগাত জন্ম হৈছা দেই বাবু বহুত ভাগ্য কিন্তু অ ইউ আছে অ ই মেইন গাইজ তো এতিয়া আমি অলপ নদীৰ পাৰৰ ফালে যাম জেগাটো বিৰাট ধুনীয়া আপোনালোকক মই দেখাই আছো এতিয়া চাই থাকক আৰু অলপ ইহঁতে আমাক ফুৰাব আজি লোকেল গাইড আমাৰ চাওক এই সন্মুখতে নদী এখন আছে আমাৰ ব্ৰহ্মপুত্ৰ ইয়াতে মাজতে গৰাখহনীয়া হৈছিল অকমান এতিয়া বা কি গম নাপাওঁ এই বস্তা বাৰীত দিছে ন এতিয়া কমিল নে অকমান আজি আমি গাই দিছিলো নদীত গা ধোৱা পাৰা সাঁতুৰিব ইয়াতে চাফা আকৌ দ নেকি দ নাই নে আছে দিম ৰ সেইফালে এখন ৰিজৰ্ট আছে য'ত আমি আহিছিলো সেইখন ন আমি আহিছিলো তো গাইছ এইবিলাক চাওক আপোনালোকে এয়া যে বস্তা পাৰি দিছে এয়া গৰাখহনীয়া ৰোধ হোৱাৰ কাৰণে আৰু ইয়াতে এইবিলাক বস্তাত কি সোমাই আছে নো বালি দিছে নেকি এইবিলাক গভমেণ্টে কৰিছে নে ইয়াৰ গাঁৱৰ মানুহে গভমেণ্টে কৰি দিছে ন ধুনীয়াকে একদম এতিয়া গৰাখহনীয়া নহয় এই চাইডটো মানে খহা ষ্টাৰ্ট হৈ গৈছিল আৰু লাহেকে আমাৰ ফালে যি নদীৰ ফালে আমাৰ তাঁতিমাৰা বুলি এখন গাঁও আছে তাততো গৰাখহাই আধা শেষেই কৰিলে তো এনেকুৱা ব্যৱস্থা ইয়াতে লৈছে বহুত ভাল কাম হৈছে এইটো পুৰা ৰ'দটো পৰিছে এইফালৰ পৰা ডাইৰেক্ট ফটো উঠিব ৰখি আছো তই ফুৱাত পিছানে আৰু ফটো উঠাত আগত আইজেকেইটা ফটো উঠাৰ কাৰণে প'জ দি আছিল ইয়াতে এই ৰ'দখনত ইমান চখ ৰ'দে বোলে সূৰ্যৰ পোহৰ দি আছে তাই বোলে বগা দেখিব এখন যে আপোনালোকে পাহাৰ দেখা পাইছে এই পাহাৰখনৰ তলতে আছে লাচিত বৰফুকনৰ দিনৰ বৰটোবৰ গুলি আমাৰ আলহী এঘৰৰ ঘৰ আছিলে মাৰ সখী এঘৰ এতিয়া নাথাকে ইয়াতে ৰে ঘৰটো জংঘল হৈ গৈছেতো এই ভিতৰ ফালে আছে গোটেই বৰটোবৰ গুলিবিলাক এতিয়া মাটি চাটি পৰি গ'ল অকমান এই এটা ক'ত উঠিছে চাওক গাইছ ঐ হানিব ঐ হানিব এবাৰ হানিলাই বোলে তাক এইটো বয়সটোৱে এইটো গাইছ এইটো বয়সটোৱে এনেকুৱা বয়সত আমি এনেকুৱাই আছিলো এতিয়া বয়স হৈ গ'ল বুঢ়া হলো দেচোন তাই অলপ আগতে কৈ আছিলে এনেকুৱা ময়ো পাৰো যদি পাৰ চিধা 50 টকা দিম এতিয়া লগালগ আজি বহুত মানুহ আছে তই লেভেলটো কিয় দিছিলি আগতে কিয় লেভেল দিছিলি তই তো গাইছ যেতিয়া আমি সিহঁতে আমাক লৈ আহিলে এটা নৰসিংহ মন্দিৰ বুলি মন্দিৰ লৈ আহিলে মন্দিৰটোৰ ইতিহাসৰ বিষয়ে অকমান কৈ দিব কোনটো ক'ব কোৱা মানে প্ৰথমতে ইয়াতে মানে 1 মিনিট চিন্তা কৰিলো একদম ভালকে ইয়াতে এটা পূজাৰী আছিল এটা পূজা কৰে নৰসিংহ তাৰ আগতে মূৰ্তি এটা আছিল এদিন মানে মূৰ্তিটো গুৱাহাটীলৈ নিবলৈ ভাবিলে গুৱাহাটীলৈ নিলেও দুটা গাৰো মানুহ লগাই নাৱেৰে নৰসিংহ মানে গুৱাহাটীলৈ লৈ গ'ল বহুত হাতী আছিল ন আগতে তেতিয়া হাতী উপায় এদিন তাতে মানে থৈ দিওঁতে হাতী তন্থ কৰি পুৰা একদম ভাঙি চিঙি চুৰমাৰ কৰি দিলে মূৰ্তিটো তাৰপিছত পূজাৰীটো ইয়াতে থাকে ন তাৰপিছত ইয়াতে এদিন ৰাতি সপোন দেখিলে যে সি নৰসিংহ বাবাই কৈছে মোৰ মূৰ্তিটো ইয়াতে আছিল ভালে কথা আছিল তালৈ নিলা এতিয়া তোমাৰ অপকাৰহে হ'ব যোনতে গাৰো মানুহ লৈ গৈছিল সেই গাড়ী না মৰি গ'ল সেইটো কিবা কাৰণত 2 দিনৰ পিছত মৰি গ'ল তাৰপিছত আৰু এই ফুলনি বাগিচাৰ মানুহটো ইয়াৰ ফুলনি পুৰা ধ্বংস হৈ একদম তেতিয়াৰ পৰা ইয়াতে মূৰ্তিটো নাই এতিয়া মূৰ্তি নাই তো গাইছ সিহঁতে কোৱা মতে ইয়াতে যদি সেৱা কৰো মানে মনৰ ইচ্ছা বোলে পুৰা হৈ যোৱাটো একদম ফিক্স হয় নেকি সঁচাকে হ'বনে এই বিদ্যা আজি শেষ গাইছ আজি পুৰা পৃথিৱীৰ চবতছে ধনী মানুহ হোৱা একদম ইচ্ছা মাগিলম পুৰা মুকেশ আম্বানী এইটো কিন্তু ওখ দেই গাইছ চিৰি উঠি যাব লাগিব এই ল'ৰাটো মোক 5 ছেকেণ্ড বুলি কৈ আহা 15 আধা ঘণ্টা আমি মানৰ পৰা আমি খুচি কাঢ়ি আছো এই পালোঁ আৰু 5 ছেকেণ্ড কিমান আৰু কিমান আছে আৰু 5 ছেকেণ্ডে আছে এই 5 ছেকেণ্ডটো কমিয়ে নাহে দেখোন গাইছ এইখনে ন নৰসিংহ থান তো গাইছ এতিয়া আমি এটা প্ৰাৰ্থনা কৰিলোঁ আৰু যি হয় দেখা যাব বাৰু কৃষ্ণ এতিয়া গাঁও ঘূৰি ফাইনেলি আহি পালোঁ 6টা বাজিল এতিয়া এন্ধাৰে হ'ল বিদায় দেই বাবাহঁত তো গাইজ গোটেই ঘৰৰ মানুহ গা পা ধুই পুৰা ৰেডি হৈ গ'ল মানে কি শুবৰ কাৰণে ৰেডি হ'ল সিহঁতে আৰু আমি আহি পালোঁ খুব গৰম লাগিল আহোঁতে নাজানো আৰু কিয় বা ইমান গৰম লগা হৈছে মোৰ আজিকালি তো এতিয়া ঘৰত আহি গাইজ ফ্ৰেছ মই কি খালোঁ জানেনে মই খালোঁ শ্বৰ্ট মানে কাৰেণ্টৰ যে শ্বৰ্ট খাই যে মই দেখাই আছোঁ কেনেকৈ দেখাই আছোঁ আমাৰ ছাপ্লাই পানী দিওঁতে গাইজ এই বৰ্ডখনত চাগে পানী পৰিছিল বৰ্ডখন ভিজি আছিল মই দেখা নাছিলোঁ আহি পেলাই লাৰি এনেকুৱা হৈ গৈছিল অলপ টাইমৰ কাৰণে তাৰপিছত এতিয়া ফাইনেলি ঠিক হ'ল দিয়ক শ্বৰ্টত খাই মই পুৰা একদম ক্লিয়াৰ এতিয়া আজিৰ ভিডিঅ'টো আমি ইমানতে শেষ কৰিম আজি কেইজনমান টিকলা ছাবস্ক্ৰাইবাৰ লগ পালোঁ আপোনালোকৰ মাজতো ইয়াতে বহুত টিকলা ছাবস্ক্ৰাইবাৰ আছে বা বহুত সৰু ল'ৰাই মোৰ ভিডিঅ' চাই মই জানো মই যেতিয়া চাওঁ তাতে গ্ৰাফডালত দেখাই যে 8ৰ পৰা 14 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালী মোৰ ব্লগ চাই তো তেওঁলোকৰ কাৰণে মই কেইটামান কথা ক'ব বিচাৰিছোঁ স্পেচিয়েলি এই কাজিয়া লাগি আছে ইয়াতে পেটলাই কাৰোবাৰ লগত তেওঁলোকৰ কাৰণে মই কেইটামান কথা ক'ব ওলাইছোঁ স্পেচিয়েলি যে ইউটিউব চাওক ইউটিউব কৰক ব্লগ বনাওক কিন্তু তথাপিও পঢ়া শুনাটো মেইন এইটো বয়সত পঢ়া শুনাটো বেছি গুৰুত্ব দিব লাগে ইউটিউবটো অলপ কম চাওক
মোৰ ভিডিঅ'টো চাওকে কিন্তু অলপ পঢ়া শুনাটোত বেছি গুৰুত্ব দিব মোবাইল নহয় আৰু গাৰ্জেনখিনিকো কৈছোঁ যদি আপোনালোকৰ ল'ৰা ছোৱালী আছে পঢ়া শুনাটো বেছি গুৰুত্ব দিব এইখিনি সময়ত তো নেক্সট ভিডিঅ'ত এনেকৈ পুনৰ লগ পাম তেতিয়ালৈকে সকলোকে বাই বাই টাটা চি ইউ চাইনাৰা